নমস্কাৰ, মোৰ চেনেল জেম মিক্সাৰলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ পিঠাগুড়ি লাড়ুৰ এটা খুবেই সুন্দৰ ৰেচিপি। এই লাড়ুবিধত মই চেনি ব্যৱহাৰ কৰা নাই। চেনি ব্যৱহাৰ নকৰিলেও খাবলৈ খুবেই সুন্দৰ হৈছিল আৰু বনাবলৈও একেবাৰে সহজ। এতিয়া আহকচোন চাওঁ ভিডিঅ'টো। এয়া মই কেৰাহীটো পাতি দিছোঁ আৰু তাতে মই 250 গ্ৰামৰ পিঠাগুড়ি লৈছোঁ আৰু এতিয়া এইখিনি খুব ভালকৈ ভাজিম। ভাজি হোৱাত মই এটা বাতিত এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। এয়া পিঠাগুড়িখিনি প্ৰায় ঠাণ্ডা হৈছে। ইয়াত মই এতিয়া প্ৰায় আধা বাতি জোখৰ ডেচিকেটেড কোকোনাট মিহলাম। ডেচিকেটেড কোকোনাটৰ ৰেচিপিৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে নাই চোৱা যদি ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া এইখিনি মই খুব ভালকৈ মিহলাম। এতিয়া ইয়াত কনডেন্স মিল্ক মিহলাম। কনডেন্স মিল্কখিনি দিয়াৰ পিছত খুব ভালকৈ মিহলাব লাগে। কনডেন্স মিল্ক কিমান লাগিব সেইটো পিঠাগুড়িখিনি ভজাৰ ওপৰত নিৰ্ধাৰণ কৰে। যদি কমকৈ ভাজে তেন্তে কমকৈ লাগিব আৰু বেছিকৈ যদি ভাজে তেতিয়া কনডেন্স মিল্ক বেছিকৈ দিব লাগিব। এতিয়া সকলোখিনি সামগ্ৰী ভালকৈ মিহলাম যাতে গোটেইখিনি সামগ্ৰী ভালকৈ মিক্স হয়। যদি ভালকৈ মিক্স নহয় তেন্তে লাড়ুটো এফালে টান হ'ব আৰু এফালে ঢিলা হৈ থাকিব, তেতিয়া খাবলৈ সিমান ভাল নালাগিব। দেখিছেনে মই কেনেকৈ মিহলাইছোঁ। এতিয়া নিৰ্দিষ্ট জোখত লাড়ু বনালেই হ'ল। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। এয়া দেখিছেনে চেনি নিদিয়াকৈ ইমান ধুনীয়া লাড়ু হ'ল। এই লাড়ু একেবাৰে সহজতে বনাব পাৰি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। এয়া আমাৰ চেনি নিদিয়া লাড়ু।